ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ এই পাঠটোৰ ইতিমধ্যে মই প্ৰশ্নসমূহ আৰু অনুশীলনীৰ 4টা কোৱেশ্যনৰ আনসাৰ মই কৰি দিলোঁ। আজি মই কোৱেশ্যন নম্বৰ 5 লৈছোঁ। ইয়াত দিছে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। তাৰে প্ৰথমটো দিছে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ লাগি এমোনিয়া প্ৰস্তুত কৰে। এতিয়া ফাৰ্ষ্ট লিখি ল'লো হাইড্ৰজেন অৰ্থাৎ H2 + N2 অৰ্থাৎ হাইড্ৰজেন আৰু নাইট্ৰজেন যোগ হৈ কি সৃষ্টি হৈছে এমোনিয়া সৃষ্টি হৈছে। এমোনিয়াৰ সংকেত হৈছে NH3। এতিয়া কথা হ'ল ইয়াতে আমি যদি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতত চাওঁ মৌলবিলাক আমি বিক্ৰিয়কৰ পৰমাণু সংখ্যা আৰু বিক্ৰিয়াজাতত পৰমাণু সংখ্যা এনেকৈ এখন টেবুল বনাই লৈছোঁ। প্ৰথম লিখিছোঁ হাইড্ৰজেনৰ কাৰণে হাইড্ৰজেন কেইটা আছিলে 2টা, নাইট্ৰজেন 2টা, কিন্তু সোঁহাতে কি হৈ আছিলে হাইড্ৰজেন 3টা আৰু নাইট্ৰজেন 1টা হৈ আছিলে। এতিয়া ইহঁতক মিলাব লাগিব। এটা যিটো সংখ্যা ডাঙৰ মই দেখা পাইছোঁ 3 সংখ্যাটো ডাঙৰ হয়, গতিকে ইয়াৰ 3টো ক'ৰ আছিলে হাইড্ৰজেনৰ আছিলে, গতিকে 3 লগত 2 আৰু এইফালে বাওঁহাতে 2 লগত 3 পূৰণ কৰিলে কি হৈ যাব সমান হৈ যাব। গতিকে কি কৰিলোঁ সিহঁতৰ লগত সেই সংখ্যাকেইটা পূৰণ কৰি দিছোঁ, অৰ্থাৎ আগফালে লিখি দিছোঁ। এইটো দেখা গৈছেনে ইয়াত বিক্ৰিয়াজাতত 2 এটা পূৰণ কৰি দিলোঁ আৰু এইফালে 3 এটা পূৰণ কৰি দিলোঁ। তেতিয়া আমি যদি গোটেইখিনি হিচাপ কৰোঁ তেতিয়াহ'লে চবফালে সমান হৈ গৈছে। নাইট্ৰজেন বাওঁহাতে 2টা আছিলে, সোঁহাতে 1টা আছিলে, 2 পূৰণ কৰি দিয়াৰ লগে লগে 2টা হৈ গ'ল, ই মিলি গ'ল। গতিকে এইটো হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ। নেক্সট কুৱেশ্যন নম্বৰ এইফালে বি দিছে হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। হাইড্ৰজেন ছালফাইডৰ সংকেত হৈছে H2S আৰু এইফালে বায়ুত দাহিত হৈছে অৰ্থাৎ বায়ুত দহন হৈছে। বায়ু বুলি কোৱাৰ লগে লগে আমি অক্সিজেনক বুজিম। আৰু কি উৎপন্ন হৈছে পানী আৰু ছালফাৰ ডাই অক্সাইড। পানীৰ সংকেত হৈছে H2O আৰু ছালফাৰ ডাই অক্সাইড SO2। এতিয়া ইয়াতো যদি আমি গোটেইখিনি মিলাই চাওঁ তেতিয়াহ'লে সন্তুলন হৈ নাই থকা, মৌলবিলাকৰ সংখ্যা বেলেগ বেলেগ হৈ আছে। তেতিয়া আমি কিছুমান সংখ্যা পূৰণ কৰিছোঁ, এই পূৰণ কৰি দিয়াৰ লগে লগে এইখিনি কি হৈ গৈছে সন্তুলিত হৈ গৈছে। এনেদৰে কৰিব লাগিব। নেক্সট চি দিছে বেৰিয়াম ক্লৰাইড এমোনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধক্ষেপ উৎপন্ন কৰে। ইহঁতৰ সংকেতখিনি ইয়াত লিখি ল'লোঁ। তাৰপিছতে কি কৰিছোঁ ইয়াতে 2 এটা পূৰণ কৰিছোঁ, ইয়াত 3 এটা, এইফালে 3 এটা। তেতিয়া কি হৈ গ'ল ৰাসায়নিক বিক্ৰিয়াটো সন্তুলিত হৈ পৰিলে। ডি পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। সংকেতসমূহ এনেধৰণৰ K পটাছিয়াম প্লাছ পানী অৰ্থাৎ H2O কি উৎপন্ন হৈছে পটাছিয়াম হাইড্ৰক্সাইড KOH প্লাছ হাইড্ৰজেন গেছৰ অৰ্থাৎ H2। এইটো সকলোবিলাক মৌলৰ সংখ্যা একে হৈ থকা নাছিলে, গতিকে ইহঁতৰ লগত কিছুমান সংখ্যা পূৰণ কৰি দিলোঁ, যাৰ ফলত সমীকৰণটো এটা সন্তুলিত সমীকৰণলৈ ৰূপান্তৰিত হ'ল।